নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঢেকীয়া, ঔটেঙা, কচুখিয়ৰি, কঁঠালৰ গুটি আৰু মাছৰ জোলৰ এক জুতি লগা ৰেচিপি। এইটো কলি ঔটেঙা, এয়া ঢেকীয়া শাক, কচুখিয়ৰি আৰু এইখিনি হৈছে কঁঠালৰ গুটি। ইয়াৰ লগতে আছে গৰৈ আৰু মাগুৰ মাছ। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া কচুখিয়ৰিখিনি আৰু ঔটেঙা কলি ধুনীয়াকৈ কাটি ধুই লোৱা হৈছে। লগত এয়া ঢেকীয়া শাক আৰু কঁঠালৰ গুটি। মাছখিনিত ভালদৰে নিমখ হালধি সানি ভাজিবৰ বাবে সাজু কৰি লৈছোঁ। এয়া এখন কেৰাহীত তেল দি তেলখিনি গৰম হোৱালৈকে ৰ'ম। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এয়া তেলখিনি মাছ ভাজিব পৰা জোখাৰে গৰম হৈছে, গতিকে ইয়াত মই এটা এটাকৈ মাছৰ টুকুৰাবোৰ দি দিম। মাছৰ টুকুৰাবোৰ ইটোৰ ওপৰত সিটো দিব নালাগে, সেৰেঙা কৰি দিব লাগে, তেতিয়া ভালদৰে ভাজ খাব। এনেধৰণে আটাইকেইটা টুকুৰা ভালদৰে কেৰাহীত দি দিছোঁ আৰু আটাইকেইটা টুকুৰাতে যাতে তেলবোৰ পাই থাকে তেনেধৰণে দিছোঁ। মাজে মাজে এনেকৈ লৰাই দিব লাগিব, কিয়নো লৰাই নিদিলে দুইটা ছাইড ভালদৰে নিসিজিব, গতিকে এইদৰে লৰাই দিব। এয়া মোৰ মাছ ভজা প্ৰায় হৈয়ে গৈছে। মাছখিনি এতিয়া মই এখন প্লেটত কাঢ়ি থৈ ল'ম। দেখিছে, মাছখিনি প্লেটত মই ৰাখি লৈছোঁ। এতিয়া মই এই মাছ ভজা তেলখিনিতে শাকখিনি ভাজিম। ইয়াৰ কাৰণে মই আৰু বেলেগ তেল ব্যৱহাৰ নকৰোঁ। ইয়াত মই এটা পিঁয়াজ দিছোঁ, বেছি মছলা নিদিওঁ, কাৰণ মাহঁতে বনোৱা দেখি আহিছোঁ টেঙা জোল বুলি ক'লে মছলা একো ব্যৱহাৰ নকৰে, গতিকে ময়ো মছলা ব্যৱহাৰ নকৰাকৈ বনাবলৈ আজি চেষ্টা কৰিছোঁ। গতিকে ইয়াত এটা পিঁয়াজ কাটি দিছোঁ আৰু ইয়াতে মই এচামুচ পাঁচফোৰণ দিম। পাঁচফোৰণ দিলে তৰকাৰী গোন্ধটো বৰ ধুনীয়া আহে যেতিয়া উতলে, সেইকাৰণে মই পাঁচফোৰণ এচামুচ ইয়াত দিছোঁ। এতিয়া পিঁয়াজখিনি আৰু পাঁচফোৰণখিনি ভালদৰে ভাজি লৈছোঁ। পিঁয়াজ আৰু পাঁচফোৰণৰ এটা ধুনীয়া গোন্ধ ওলাইছে, তাৰমানে এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে হালধি পাউডাৰ দিম। এয়া হালধি আপোনালোকে জোখমতে দিব, বস্তুৰ পৰিমাণ অনুযায়ী হালধিটো দিব আৰু নিমখো সেইদৰে আপোনালোকে জোখমতেই দিব। মোৰ পৰিমাণ কম কাৰণে মই কমকৈ দিছোঁ, আপোনালোকৰ পৰিমাণ যদি বেছি হয় তেন্তে বেছিকৈ দিব। এতিয়া মই ইয়াত কাটি থোৱা ঔটেঙা কলি আৰু কচুখিয়ৰিখিনি আগতীয়াকৈ ভাজি লৈছোঁ। এইখিনি লৰাই লোৱাৰ পিছত ইয়াতে মই কঁঠাল গুটিকেইটাও দি দিম। ঢেকীয়াখিনি মই ইয়াৰ লগতে নিদিওঁ, কিয়নো ঢেকীয়াখিনি একেলগে ভাজিলে জ্বলি যাবও পাৰে, সেইকাৰণে সেইখিনি মই পিছত দিম। এতিয়া মই কচুখিয়ৰি, কঁঠাল গুটি আৰু ঔটেঙা কলি এইকেইটা 2-3 মিনিটমান সময় ভালদৰে মিডিয়াম ফ্লেমত ভাজিম। ইয়াত মই এতিয়া নিমখ এড কৰিছোঁ, আপোনালোকে নিমখটো আন্দাজমতে দিব। ভালদৰে লৰাই লোৱাৰ পিছত এইখিনি অকণমান সময়ৰ কাৰণে মই ইয়াত ঢাকোন দি ৰাখি দিম। মিডিয়াম ফ্লেমত ভাজিব, নহ'লে আকৌ ফ্লেমটো হাই হৈ থাকিলে জ্বলি যাবও পাৰে। 2-3 মিনিট ভজাৰ পিছত এয়া এইখিনি ভাজ খাইছে আৰু এতিয়া এইখিনি লৰাই লৈ ইয়াত মই ঢেকীয়াখিনি যোগ দিম। এয়া ঢেকীয়াখিনি দি আকৌ ভালদৰে লৰাই দিম। ভালদৰে লৰাই দিব, যাতে ঢেকীয়াখিনিও ভাজিখিনিৰ লগত সান খাই যায়। এনেদৰে ঢাকন নমৰাকৈয়ে ঢেকীয়াখিনি লৰাই লৰাই ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই অকণমান জ্বলা হ'বৰ কাৰণে কেইটামান কণ জলকীয়া দিম। এয়া দেখিছে,
মই কণ জলকীয়া দি দিছোঁ। টেঙা জোলত অকণমান জ্বলা হ'লে ভাল লাগে আৰু জলকীয়াকেইটা এইদৰে ভাঙি দিব, নহ'লে তাৰ জ্বলাটো নোলাব। এনেদৰে ভাঙি দিলে জোলকণ টেঙাৰ লগতে জ্বলাও হ'ব, তেতিয়া খাই আৰু টেষ্ট লাগিব। এতিয়া মই ইয়াত ভাজি ৰখা মাছৰ টুকুৰাখিনি দি ভালদৰে লৰাই ল'ম। তাৰপিছত এইখিনি কিছু সময়ৰ কাৰণে ঢাকোন মাৰি ল' ফ্লেমত ভাজ খাবলৈ দিম। এনেদৰে প্ৰায় ৩-৪ মিনিটমান ভাজ খাবলৈ দিম, ল' ফ্লেমতে ৰাখিম। প্ৰায় ৩-৪ মিনিটৰ পিছত এয়া দেখিছে, দেখিবলৈ কি ধুনীয়া টেক্সচাৰ হৈছে, ইমান ধুনীয়া গোন্ধ আহিছে। এতিয়া ইয়াত আৰু বেলেগ দিব লগা বস্তু নাই, ইয়াত কেৱল আমি পানী দিম। মাছখিনি মই ভালদৰে লৰাই দিছোঁ, দিয়াৰ পিছত এতিয়া ইয়াত মই পানী এড কৰিম। পানী দিয়াৰ পিছত পুনৰ শাকখিনি ভালদৰে লৰাই দিছোঁ। এইদৰে লৰাই দিয়াৰ পিছত মই ইয়াত এখন ঢাকোন মাৰিম আৰু ঢাকোন মৰাৰ পিছত মই এইখিনি হাই ফ্লেমত কমেও 10 মিনিটমান উতলাম। এয়া মই ঢাকোন মাৰি দিছোঁ আৰু ষ্টোভৰ ৰেগুলেটৰটো হাই ফ্লেম কৰি দিছোঁ। প্ৰায় 10 মিনিটমান উতলাৰ পিছত এয়া দেখিছে আমাৰ টেঙা জোল ৰেডি হৈ গৈছে। ঔটেঙা, ঢেকীয়া, কচু ফিয়ৰি আৰু কঁঠালৰ গুটি লগত মাছৰ টেঙা জোল। দেখিবলৈ ইমান সুন্দৰ লাগিছে আৰু সঁচাকৈ বৰ ধুনীয়া গোন্ধ আহিছে। খাই কেনেকুৱা লাগে ক'ব নোৱাৰিম, কিন্তু দেখাত খুব ভাল লাগিছে। এতিয়া মই এইখিনি লৰাই ইয়াৰ দুটামান কঁঠালৰ গুটি ভাঙি দিম। কঁঠালৰ গুটি দুটামান ভাঙি দিলে জোলখিনি আৰু অলপ ডাঠ হ'ব। আপোনালোকেও কঁঠালৰ গুটি দি বনালে যিকোনো চব্জিতে কঁঠালৰ গুটি দুটামান ভাঙি দিব। এয়া আমাৰ চব্জি ৰেডি। এতিয়া মই এয়া পৰিৱেশনৰ বাবে সাজু কৰিছোঁ। দেখিছে, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ চাবৰ যদি ইচ্ছা কৰে তেন্তে বেল আইকনটো দবাই দিব, যাতে ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আজিলৈ ইমানেই আছিল। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। যদি ভাল পাইছে কমেণ্টত জনাব, তেতিয়া আৰু এনেধৰণৰ ভিডিঅ' দিবলৈ যত্ন কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।